অসমৰ পুৰণা বিদ্যালয়সমূহৰ পুৰণা ভৱনবিলাকৰ স্থানত একোটাকৈ নতুন ভৱন নিৰ্মাণৰ ৰাজ্য চৰকাৰে এটা পৰিকল্পনা হাতত লৈছে। কিন্তু এই পৰিকল্পনাটো ৰূপায়ণ কৰিব যাওঁতে বিদ্যালয়সমূহত বহুতত ক্লাছ চলি থাকিব, নতুন বিল্ডিং বনোৱাটো সম্ভৱ নহ'ব, কৰবাত বিদ্যালয়ৰ খালী মাটি আছে সম্ভৱ হ'ব। আমি গুৱাহাটীৰ কিছু বিদ্যালয়ত আমি পৰীক্ষামূলকভাৱে এই বছৰ নতুন ভৱন বনাব খুজিছোঁ। যদি আমি সেই দিশত সফল হওঁ তেতিয়াহ'লে অসমৰ 4000 হাইস্কুলতে আমি নতুন ভৱন নিৰ্মাণ কৰিম। আজি আমি প্ৰথম পৰ্যায়ত গুৱাহাটীৰ কিছু পুৰণা 10খন বিদ্যালয় আমি হাতত ল'ব খুজিছোঁ। আজি 5খন মই নিজে চাম শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত। এই 5খন বা 6খনৰ মাইক্ৰ প্লেনিংটো আমাৰ আজি আমি লোক নিৰ্মাণ বিভাগক কৰি দিম। তাৰ পিছত তেওঁলোকে বাকী বিদ্যালয়বিলাকত আগবাঢ়ি যাব। আমাৰ টাৰ্গেটটো হ'ল যে 4000 বিদ্যালয়ক আমি সম্পূৰ্ণ ধুনীয়াকৈ অহা 5-6 বছৰৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰা, যাতে যিকোনো মাধ্যমৰ আন ব্যক্তিগত বিদ্যালয়ৰ লগত আমাৰ চৰকাৰী বিদ্যালয়সমূহে প্ৰতিযোগিতা কৰিব পাৰে।